ইনষ্টাগ্ৰাম ৰিলছৰ ওপৰত ৰ'ষ্ট কৰিম আৰু মই তোৰ ওপৰত ৰ'ষ্ট কৰিম। তো বন্ধুসকল ঠিকেই শুনিছে, আমাৰ পূবালী গগৈ সকলোবোৰ ৰ'ষ্টাৰৰ পৰা ৰ'ষ্ট পোৱাৰ পিছত এতিয়া নিজে ৰ'ষ্টাৰ হ'বলৈ চেষ্টা চলাই আছে। যিয়ে নহওক তাই ৰ'ষ্টাৰ হয় পনষ্টাৰ হয়, তাত ক'বলৈ মোৰ একো নাই। পূবালী গগৈ মানে এনেকুৱা এবিধ পানী যি বিধে ইউটিউব জগতত য'তে ভৰি নিদিয়ক কিয় তাতে খলকনি লগাই দিয়ে, আৰু তাকে দেখি আমাৰ ৰ'ষ্টাৰবোৰে সহ্য কৰিব নোৱাৰে। তো বৰ বেছি কথা নকৈ আজি ভিডিঅ'টো আৰম্ভ কৰোঁ, নে কি কয় বন্ধুসকল? আমাৰ ৰ'ষ্টাৰবোৰৰ কাৰণে ৰ'ষ্ট বুলি ক'লে ৰ'ষ্ট নহয়, তাত বেকগ্ৰাউণ্ড মিউজিক, এডিটিং, থাম্বনেইল, ডিছক্ৰিপশ্যন, টাইটেল আৰু টেগ এনেকুৱা বহুত কিছুমান কথা থাকে, কিন্তু আমাৰ পূবালী বাইদেউৰ ক্ষেত্ৰত সেইটো নহয়। পূবালী বাইদেউৰ ক্ষেত্ৰত হ'ল খালি কেমেৰাটো অন কৰিব লাগে আৰু আলবাল বকিব লাগে, আপলোড দি দিব লাগে। ভিডিঅ'টোৰ আৰম্ভণিতে আমাৰ পূবালী বাইদেউৰ থাম্বনেইল আৰু ডিছক্ৰিপশ্যন টাইটেল অলপ চাই লওঁ আহকচোন। তেখেতৰ থাম্বনেইলবোৰ দেখুওৱাৰ আগতেই এটা কথা কৈ লওঁ যে আপোনালোকৰ যদি ওচৰত কিবা ডাঙৰ বস্তু আছে সাপুতি ধৰি লওক, কাৰণ কি ঠিক জুপিয়াই উঠিবও পাৰে। কি মজাত থাম্বনেইল লগাইছে আৰু টাইটেলবোৰতো আপোনালোকে দেখা পাইছে কাষে কাষে আছে। সকলোবোৰ ভিডিঅ' দেখাব নোৱাৰোঁ কাৰণ ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব আৰু মই নিবিচাৰোঁ যে আপোনালোকে আমনি পাওক, গতিকে মই নিজে যেতিয়া এতিয়া এইটো ভিডিঅ' ৰ'ষ্ট কৰিম, গতিকে ভিডিঅ'টোৰ টাইটেল আৰু ডিছক্ৰিপশ্যনটো ভালকৈ দেখুৱাই দিছোঁ এবাৰ। দেখিছে কিমানখিনি টাইটেল লিখিছে, মানে কিমান কষ্ট কৰিছে, আৰু ডিছক্ৰিপশ্যনটো দেখাই দিছোঁ মই। হ'লেও ভিউজ চাওকচোন, আৰু আমাৰ ভিডিঅ'টো ভিউজৰ কথা ক'বই নালাগে। मारो मुझे मारो मारो मुझे मारो मारो नहीं ये मजाक हो रहा है। আৰু ৰ'ষ্টটো চাই লওঁ আহক। रंगा गाल दुखनी पुलिसे पुलिसे नाहर तगा পাহাৰী ছোৱালী ৰঙাগাল দুখনি। তই ভুলিব পাৰ পাহাৰী ছোৱালীৰ ওপৰত, কিন্তু তোৰ দাঁতকেইটা দেখি নহয় পাহাৰী ছোৱালী যে দূৰৈতে পলাব সেইটো খাটাক। আৰু আপোনাৰ কাপোৰযোৰ দেখি আমাৰ নিচিনা ৰ'ষ্টাৰবোৰে যে ৰ'ষ্ট কৰিব সেইটো খাটাং। বাইদেউ আপুনি কেনেকুৱা ছোৱালী সকলোৱে গম পালে, হ'লেও আপুনি যদি অন কেমেৰাত আহে অলপ ভালকৈ আহিব, নহ'লে নাহিব, নহ'লে আমাৰ নিচিনা ৰ'ষ্টাৰবোৰে ফালি পেলাব। নাই 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 কাপোৰযোৰ কথা কোৱা নাই দেই, মই মানে ৰ'ষ্টৰ কথা কৈছোঁ। আৰু তো আজি আমি আহিছোঁ বেলিফুল চাবলৈ। দেখিছে পুৰা কি ধুনীয়া প্লেচ, পুৰা এইফালে ৰ'দো দি আছে, ওপৰত দেখিছে পুৰা এনেকৈ ৰ'দ দিছে। এইবিলাক দেখাই নাছিলোঁ বাৰু, ৰ'দ দিয়া বেলি ফুল এইবিলাক প্ৰথম দেখিছোঁ তোৰ দেই। একদম মানে বঢ়িয়া ব্লগ বনাইছ তই। তোৰ নিচিনা ৰ'ষ্ট প্ৰথম দেখিছোঁ, এডিটিং নকৰা। এইটো এটা মক্কেল বোলে বাপেকে পকেট মানি দিব লাগে, আৰু এইটো কি ছোৱালী আনিছে বাপেকৰ পকেট মানি খৰচা কৰি, আৰু এটিটিউড দিছে একদম, মানে কি এটা ল'ৰাক ডিঙিত ধৰি দিছে একদম, তাৰ গাৰ্লফ্ৰেণ্ডক জোকাইছে, বিশ্ব সুন্দৰী গাৰ্লফ্ৰেণ্ডজনী তাৰ। শুন এইটো এটা গান হয় হা, আৰু তই এডিটিঙৰ ইটোৱে বুজি নাপাওঁ, তই এডিটিংটো কি বুজি পাবি? আৰু তাইৰ গাৰ্লফ্ৰেণ্ডজনী ধুনীয়া হওক বা বেয়া হওক, কিন্তু তোৰ নিচিনা হাতী পোৱালি নহয়। ফ্ৰেণ্ডক জোকাইছে, বিশ্ব সুন্দৰী গাৰ্লফ্ৰেণ্ডজনী তাৰ। उठा ले रे देवा उठा ले रे बाबा मुझे अमीर को नहीं रे ये दो गरीबों को उठा ले। বোকা দেখা নহয়, এটা চৰ মাৰিলে চাগে নহয় তোৰ এই বহা জেগাতে বহি থাকিবি, গম পাইছ? আপোনাক কথা এটা কওঁ, এইখিনিতে আপুনি বেলেগৰ চেহেৰাৰ কথা নক'ব, কাৰণ আপোনাৰ চেহেৰাটো ক'বলৈ ভাষাই নাই। আৰু মোৰতো লাজো নালাগে ভয়ো নালাগে। মইতো গম পাইছোঁ তোৰ লাজ ভয় একো নাই, নহ'লে কোনজনী ছোৱালীয়ে এনেকৈ পাগলামি কৰেও ইউটিউবৰ অন কেমেৰাত। কিন্তু তোক দেখিহে মোৰ ভয় লাগিছে, মানে তোৰ যিটো ৰূপ দেখিছোঁ নহয়। কিবা ভাং চাং খাই লৈছো নেকি? এবাৰ কৈছোঁ ভয় লাগে, এবাৰ কৈছোঁ নালাগে। আৰু হয়তো আজি মই ফুল্লি জ'চত ভিডিঅ' বনোৱা নাই, কাৰণ মোৰ গাটো কেইবাদিনো হ'ল ভাল নহয়, সেইকাৰণেহে আগৰ জ'চটো মোৰ পোৱা নাই, সেইকাৰণে আগৰ নিচিনা ৱেষ্টাৰ্ণ ট্ৰেণ্ডটো দেখুৱাব পৰা নাই। আৰু আপোনালোকৰ আশীৰ্বাদ মোৰ লগত সদায় আছে মই জানো, আৰু চবে এটা লাইক। তো বন্ধুসকল আজিৰ ভিডিঅ'টো ইমান আছিলে, ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব নাপাহৰিব। পুনৰ অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই।